আৰু কোৱা কইতে ভালো আছে তো আছো হনে ৰাখছে হয় নেকি কইতে মই আল্লাহ রাখছে ভাল না আছো আৰু কি খাই না খাই ঘৰত ভালে আছে ঘৰত চিন্তা কৰিব লাগিব কিয়া মানে যি পৰিস্থিতি সেই আৰু আজিকালিতো জানাই যুৱক ল'ৰা ভালে আছে না লেতে আছে নেকি একদম পিছে ইহঁতে যে এতিয়াও লাম্বাই হনে খাবা চাবা নে না নি ইহঁতে কি কৰিবি এটা মাক বাপে বলে সেই ৰাখলি বলে ভাল পায় হয় নেকি বাদ দে সেইবিলাক হেৰি আমি বহি বহি লম নাকি পিছে স্কুল গৈছে নে জানে স্কুলত যা নাই কি দিয়া ল'ব স্কুল পঢ়ি হয় নেকি খেলা ধূলা কৰিব লাগে তাৰমানে তই মহে চোৱা উৎসাহ মহে চোৱা কোন সেই যে কিবা ভিডিঅ'ত ইউটিউবত ভিডিঅ' দিছিল মহে চোৱা ভাবছিলো তাক কপি কৰো বুলি কিন্তু মানে নহ'ল আৰু হয় নেকি পিছে তোমাৰ খবৰতে খবৰ একদম বঢ়িয়া বঢ়িয়া তাৰ বঢ়িয়াই থাকে এনিটাইম থাকোৱে ক'ত পাৰবি কেনে খবৰ ভাল খবৰ ভালে চাব চাহ খালি না কি দি মাংসাৰি আৰু ভাত বিস্কুট দি মেৰি বিস্কুট দি গা ধুলি না কি পানী দি তিতা পানী দি তিতা পানী দিছা ইহুনাৰ হিন্দু মুছলিম মিল বেছি কি হৈছে না মাথা মাৰিব লাগিব তোমাক ক্ৰছ কৰিম মই ক্ৰঞ্চিন মাৰিম দুইদিন জিৰা তোমালোকে আজি হৈছে চাইলম তোমাক চাইলম জিৰা খালে দুইদিন জিৰা ভাইটি আপোনাৰ নামটো কি মোৰ নাম কেকেৰা সিং ভাইটি আপোনাৰ নামটো মোৰ নাম মেণ্টেল চিনি পিছে আপোনাকতো চিনি পোৱা নাই মোক চবে চিনি পায় চবেই চিনি পায় আমিতো চবেই চিনি নাপাওঁ নচবাকে চিনি মোৰ পাওঁ নাম নামটো শুনিও ভয় লাগে সোপা ধৰা নাম পাঠৰ আপুনি বকচোন আপুনি কি ক'ব আহিছে পিছে এটা কথা হ'ল কি কথা কেইটা কথা এটাই কথা দেখোতো আপোনাৰ বোলে কয়জনমান বোলে মুছলিম বন্ধু আছে আছে ইহঁতো আমাৰ ভাইৰ নিচিনা এটা কথা কৈছে কিবা কথা কৈছে নকবা কিন্তু নকবি দে মই এই গানেৰে শুনিছো এই গানেৰে ওলাই দিবি মানে আমি ওলাই দিম মই ওলাই দিম কথাটো দে কিটো কথা ভাৰতখন বোলে হিন্দু ৰাষ্ট্ৰ বনাব খুজিছা আমি মুছলিমক বোলে শেষ কৰিলা সিহঁতে কৈছে বিশ্বাস নহয় মুছলিমক বোলে হাৰাশাস্তি কৰি আছা সিহঁতে কৈছে না এনেকৈ নাই এনেতো আমাৰ বিশ্বাস নহয় তাও যদি হয় ইমি আমাক এনেকে কৈছে মোৰতো বিশ্বাসে নহয় নাই ইমি ফোন চোন কৰিলে ৰিচিভ নকৰবি ইমি এনেকে ক'ব পৰা হ'ল আমাক আজি ইমান ভাল বন্ধু এখন কাহিতে খাং আমি ঠিক আছে হ'ব দে ঠিক আছে আপুনি এইটো যি কৈছে মিছা কোৱা নাই যেনিবা হ'ব দে একো নাই মই ফোন কৰোঁ কিবা কয় মই ফোন কৰিম এটা চিয়ে ধৰাই চুইচ অফ দে হ'ব দে যাংছো হ'ব বাদ দিয়া সিহঁতৰ লগত কথা পাতিম ভাইটি আপোনাৰ নামটো কি মোৰ নাম নুজ্জামাল আপোনাৰ নামটো কি ভাইটি আপোনাৰ নামটো কি মোৰ হাপালু পিছে এটা কথা কম আপোনাক কাই বহি গৈছে যে ঠিক আছে বহু পিছে আপোনাক যে মই চিনি পোৱা নাই মোৰ নাম হপাধৰা মোক চবে চিনি পায় আপনি কি সলমান খান নাকি আপনার কি সুপারস্টার নাকি আমার চিনি পাম মোৰ নামে হপাধৰা মোক চবে চিনি পায় হপাধৰা বুলি ভয় খাই যায় আমি শুনছিলো কেইদিনমান আগত যে কিবা হপাধৰা ওলা বুলি ইয়ে কথা হপাধৰা ইয়ে হ'ব পাৰে না পিছত কি কাৰণ আছিল আপোনাৰ বোলে কয়জনমান বোলে হিন্দু বন্ধু আছে আছে আমাৰ তোমাৰ বিষয়ে কি কথা কৈছে হয় নেকি কম কিন্তু কথাটা কচুৰ গছত যেন ফাঁচি দিনো মৰা আমি কঞ্জুস নেকি কঞ্জুসটো নহয় কিয় কচুৰ গছত ফাঁচি দি মাৰিম পিছত কথাটো কৈছে কি আমাৰ সিহঁতেতো ক'ব নোৱাৰে আমি এখন থালতে ভাত খাওঁ আমি সিহঁতে হিন্দু হ'ব পাৰে কিন্তু আমি এখন থালতে ভাত খাওঁ কথাটো কওঁ হা নকবা কিন্তু এই গানেৰে শুনিছো এই গানেৰে ওলাই দিলো দে কওকচোন
অসমত বোলে মুখ্যমন্ত্ৰী বনাব খুজিছা ভাৰতখন বোলে শেষ কৰিলা আমি ইলাখান কৈছে এইবিলাক কথাটো সিহঁতে ক'বই নোৱাৰে এতিয়া মিছা কথা মই বিশ্বাস নকৰোঁ মই এই গানটো শুনিছো এই গানটো ওলাই দিলো ক'ত শুনিছে আপুনি মই ৰাস্তা দি আহি আছিলো আহি থাকাত এখন ঘৰৰ গল্প কৰি আছে মই শুনা পাইছো হয় নেকি হ'ব পাৰে ডাঙৰ কথা সেইকাৰণে আমি ফোন কৰিলে ৰিচিভ কৰা নাই না হ'ব পাৰে চকুটা এই খাৰত লৈছে নেকি মোৰতো হাততে আছে চকুটা তোৰ কি পিছফালে নেকি নাই দে পিছলে নাই কেনে হ'ল মানুহ আহিলা চাইকেল মাৰি 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 মই বজাৰলৈ যাওঁ বজাৰলৈ গৈয়ে মই আলু পিঁয়াজ জ্বালালো কি হৈছে ৰে কাইতে তোমাৰে ঘৰৰ মানুহ হাউজি দেখোন কেকেৰা সিং ৰে মোৰে বন্ধু এসময়ৰ হিন্দু বন্ধু আছে আপোনালোকে কি কৈছে এটা কাৰোবাক ফোন কৰা কিয় ওৱান ফোন মান না হেল্ল' কি আছে তোৰ ইমান এইখিনি পটাপট এক্সিডেণ্ট হৈছে এটা বিল বিল দি বিগ ব্ৰেকিং নিউজ এইমাত্ৰ চৰকণা গাঁৱৰ 3 বজাত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় চাইকেল আৰু ই ৰিক্সাৰ মাজত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে চাইকেল আৰোহীজন গুৰুতৰভাৱে আহত হয় দুটা দাঁত ভাঙি গৈছে আৰু বোলে ভঙাৰ সম্ভাৱনা আছে কিন্তু তেজেৰে ৰাঙলী হৈ আছে এইবিলাক স্থানীয় ৰাইজ বহুতো আছে কিন্তু তেওঁক কোনেও বচোৱাৰ চেষ্টা কৰা নাই স্থানীয় ৰাইজসকলে কোৱা মতে যে তেওঁৰ পুৰণি বন্ধু এজন আহি তেওঁক বচাবলৈ উদ্ধাৰ কৰিছে 108ক ফোন মাৰিছে কিন্তু কোনেও এতিয়ালৈকে 108 আহিব নেকি লজ্জাজনক কথা কি দুখৰ কথা পৰিৱৰ্তন আচলতে যুৱকজন আছিল হিন্দু সেইকাৰণে তেওঁক স্থানীয় ৰাইজসকলে মানে বচোৱাৰ কোনো চেষ্টা কৰা নাই আৰু তেওঁৰ বন্ধুজন আহি তেওঁক হস্পিটেলত প্ৰেৰণ কৰা হ'ল যিখিনি আছে সেইখিনি হস্পিটেলত আলোচনা ডক্টৰৰ বিষয়ে খবৰ এনে অৱস্থা কেনেকুৱা অৱস্থা ইমান ভাল নহয় ভাইটি ইয়াক অলপ বাহিৰত লৈ যোৱাটাই ভাল হ'ব হয় নেকি ব্লাড কম আছে হিমোগ্লোবিন কম আছে জিএমচিত এবাৰ কৰাটো ভাল হ'ব অৱস্থা বহুত ক্ৰিটিকেল ক্ৰিটিকেল তেতিয়াহ'লে ব্লাড হিমোগ্লোবিন নাই হিমোগ্লোবিন এতিয়া ব্লাড যদি লাগে এতিয়া ব্লাডটো বিচাৰিব টান হ'ব তেতিয়াহ'লে আপুনি এটা মোৰ ব্লাড টেষ্ট কৰি চাব পাৰে টেষ্ট কৰি চাব পাৰোঁ হয়নে হয় ঠিক আছে চাবা দে মিনিট বেল্টটা লগাও তার পাছতে টেস্ট করি হয় না হয় না ও ঠিক আছে ধন্যবাদ আপোনালোকক যে মই কৈছিলোঁ যে হস্পিটেলত যুৱকজন আহি আমি দেখাম এইজন চাওক যুৱকজন কেনেকৈ পৰি আছে ইয়াত বহুতো গুৰুতৰভাৱে আঘাতগ্ৰস্ত হৈছে তো তাৰ বন্ধুজন ইয়াত উপস্থিত আছে তো এই বিষয়ে আপুনি কি ক'ব মই কি ক'ম মানে মই ৰাস্তালৈ আহি আছিলোঁ আমি দেখাম বহুত জনা আগুৰি আছে তাৰপিছত গৈ দেখা পালোঁ যে কৰি আছে এইটো মোৰ আগত পুৰণা বন্ধু আছিল ইয়াৰ নাম হ'ল কেকেৰা সিং আমি একেলগে কৰিছোঁ এখন থালতে ভাত খাইছোঁ খোৱা লোৱা কৰিছোঁ কিন্তু আমাৰ কিছুমান ঘৰুৱা কিবা কাৰণত মানে ইয়াৰ লগত আমি মাত বোল নাকাৰোঁ মোটামুটি 1 বছৰমান পাৰ হৈ গৈছে 1 বছৰমান বেছি হৈছে আচলতে স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে এজন হিন্দু আছিল নে মুছলিম নাই নাই এওঁ হিন্দু হয় আৰু মই মুছলমান হয় মোৰ নাম নুজ্জামান ঠিক আছে তাৰপিছত মই দেখা পাইছোঁ মই মানে ভাবিলোঁ ইয়াত যেতিয়া মই ব্লাডবিলাক দেখা পালোঁ ব্লাড দেখা পাই মানে মোৰ একদম মানে ঘূৰি গৈছে আৰু আমাৰ আমি ধৰ্ম পালন কৰোঁ সকলোৱে হয়নে আপুনি কি ধৰ্ম হয় মই হিন্দু এতিয়া আপুনি ধৰ্ম পালন কৰে আপোনাৰ ধৰ্মটো আপোনাৰ কাৰণে বহুত ডাঙৰ মোৰ ধৰ্মটো মই ইছলাম মই মুছলিমৰ বাবে ইছলামটো বহুত ডাঙৰ হয় নহয় নিজৰ ধৰ্ম ঠিক আছে নিজৰ ধৰ্ম সকলোৱে কৰিব লাগিব কোনো বাধা নাই এতিয়া নিজৰ ধৰ্ম কৰিব যে গৈ যে আনক কিবা মানে অসুবিধা কৰিব হাৰাশাস্তি কৰিব সেইটো কৰিব নিশ্চয় নালাগে এটা থাকে ধৰ্মৰ কথা আমি ক'লোঁ অলৰেডি ধৰ্ম আমাৰ কি আছে আমাৰ যিটো ঘৰৰ চাৰিসীমা আছে বাউণ্ডাৰীৰ ভিতৰতে ধৰ্মটো পালন কৰিব লাগে একচুৱেলি নিজৰ ধৰ্মটো তাৰ উপৰি কি বাহিৰত বাউণ্ডাৰীৰ বাহিৰত অহাৰ লগে মানে আমাৰ চবচে ডাঙৰ ধৰ্ম হ'ল মানৱ ধৰ্ম আমি মানুহ হিচাপে জীয়াই থাকিব লাগে হয় না মানুহ চবচে মানে কি পৃথিৱীৰ ভিতৰত আটাইতকৈ ধুনীয়াকৈ যাক কয় নাইবা বহুত কিবা কিবি সেইটো মানে আমাৰ শিক্ষিত ব্যক্তি বহুতে জানে নিশ্চয় সেইকাৰণে আমি মানৱ ধৰ্মটো পালন কৰিব লাগে সেই মানৱ ধৰ্ম মই ইয়াত ব্লাড দেখা পাই মই সেইটো মানে মনত পৰিল এই মোৰ দুশ্মন আছে কিবা আছে সেইটো মই চোৱা নাই তাৰপৰা ডাইৰেক্ট মই ইয়াত এইখিনিয়ে এয়া হ'ল এক পৰিৱৰ্তন
আচলতে ব্যক্তিজন দেখাত সৰু কিন্তু যিখিনি কথা কৈছে সেইখিনি আচলতে গুৰুত্বপূৰ্ণ কথা কৈছে। নিউজটাক BDSM নিউজ চেনেল, কেমেৰামেন সাগৰৰ সৈতে মই মুকুৰা। মোক কিয় বাচালি তুমি? তো বাচালোঁ মানে তোমাক মই যেতিয়া তাত পৰি থকা দেখা পাইছিলোঁ, কোনো আগতে মানে আগবাঢ়ি অহা নাই, সেইটো মই দেখা পাই মই তোমাক বাচালোঁ। 1 বছৰৰ বেছি হ'ল আমাক কিমান বেয়া বেয়া কথা লগাইছিল তুমি। আমি বোলে ভাৰতখন বোলে হিন্দু ৰাষ্ট্ৰ বনাব খুজিছিলোঁ, এইবিলাক কথা কৈছিলোঁ। এইবিলাক কথাটো আমি কোৱা নাইতো। সপাধৰাত আমাৰ এটা মানুহ আহিছিল আমাক ক'বৰ কাৰণে, তুমিতো সতে বোলে কৈছা বোলে আমাৰ কথা এনেকুৱা। আমাৰ তাতো আহিছিল সপাধৰা একজন। আমাৰ তাতো আহিছিল। আমাৰ ইয়াতে আহি না একো তোমালোকৰ কথা কিবা কিনি কৈছিলোঁ, মানে বোলে আমাৰ কথা কৈছে বোলে আমি বোলে অসমত বোলে মুখ্যমন্ত্ৰী পাতিব খুজিছোঁ, তাৰপিছত অসমৰ বোলে আমি মানে হিন্দু মানুহক বোলে জ্বালাই আছোঁ, সেইবিলাক মানে বহুত আমি কোৱা নাই এনেকুৱা কথা, আমি আৰু কিয় ক'ম? তেতিয়াহ'লে মেইন জবটো সেই সপাধৰা লাগে। সপাধৰা লাগিছে এটা কাম কৰ, এই সপাধৰা লাগিব। মই সেইকেইজনক ফোন কৰোঁ আৰু তুমি ফোন কৰি দিয়া তোমাৰ বন্ধু কেইজনক। আৰু হেল্ল', পালোঁ। এটা কাম কৰচোন, হস্পিটেললৈ আছোন অলপ। ঠিক আছে হ'ব, সোনকালে মেণ্টেল পটাপট হস্পিটেললৈ আঁতো। আৰু এই সপাধৰাৰ নামত যে মানুহজন আছিল না, তাক ধৰি লৈ আহিবি পটাপট, অতি হ'ল কাৰণে। আছিম কেকা আছিম কি হ'ল? এটা কাম আছে আনছা আছিল না, এইটো আমাৰ তাতে লগাইছিল য'ত। ইয়াক কথা সুধবা লাগব। আমাৰ ওচৰত একটু মই কওঁ তই যে আহাৰ তাতেও যে একে কথা কৈছা, আমাৰ তাতেও আহি একে কথা কৈছা, এইটো ভুল কাম কৰিছা। কি কিবা বোলে আমি কি উল্টা পাল্টা কৈছে, এইটো কাক কৈছিল ক'বা? আৰু আমি বোলে হিন্দু ৰাষ্ট্ৰ বনাব খুজিছোঁ বোলে। আমি মন্ত্ৰী 1 লাখ টাকা দিছিল। মন্ত্ৰী 1 লাখ কি খোজ দিছিল তোমাক? সেইকাৰণে এতিয়া কৈছা মানে তো সতৰ দিন নিচিনা মানুহৰ কাৰণে আনকি আমাৰ সমাজত কি হৈছে, হিন্দু মুছলমানৰ মাজত পুৰা হেৰি অত্যাচাৰী মানে ফাইট হৈ আছে, হয়নে? এই কি কৰা যায়? মৰি যাব। আমি আইন হাতত তুলি লোৱা নাজানো, মাৰিলো আৰু অলপ মানে অলপ হেৰিতে বুজিছা। এতিয়া কথা হ'ল এনেকুৱা ভুল যাতে দুবাৰ নকৰা। হৈছে আমি সৰুৱে ডাঙৰে মিলি যি ভুল হৈছে তোৰ আগতে কাণ চলাই দিলোঁ। উঠাবা আজিৰ পৰা আমি এইটো ভুল নকৰোঁ। আৰু কোনোবাই যদি মোক খোজ দিবা আহে কি কৰিবি? যিয়ে নহওক ইমান দিন ধৰ 1.5 বছৰ আমি লগে খালোঁ, আজি লগ পালোঁ। এই যি হৈছিল আমাৰ বেয়া পোৱা গ'লে আমাক তাৰমানে মেইনটো ইহে আছিল, ইয়াৰ কাৰণে আমাৰ হৈছে। আমিতো এখন আছিলোঁ, আমি যে আগত যি বন্ধু আছিলোঁ সেয়ে থাকিলোঁ নেকি, হয় না নহয়? না কি কৰে? ধন্যবাদ। হ'ব পাৰে। নাই আমি মুখে খাব দিওঁ একবাৰ হৈছে। আমার ভিডিওটা কেনে লাগিছে যদি ভালো লাগিছে এটা লাইক কৰিব, শেয়ার কৰিব, আমাৰ চেনেলটো সাবস্ক্রাইব কৰিব আৰু কিবা ক'ব লাগে থাকিলে কমেন্ট কৰিব। জয় হিন্দ জয় অসম।